क'क्राझार तितागुरि जौगाखां खोन्दोनि बेन्दोंआव थानाय गं-8 बिसिडिसिफोरनि थाखाय गोजोनथाव खौरां। गं-8 बिसिडिसिफोरनि थाखाय दिनै मुनलाइट कमिउनिटि मेनेज ट्रेनिं सेन्टार बेखेवबाय क'क्राझार तितागुरि जौगाखां खोन्दोआव। आसाम सरकारनि पन्चायत एन्ड रुराल डेभेलपमेन्ट डिपार्टमेन्टनि सिङाव आसाम स्टेट रुराल लाइभलिहुड्स मिशननि गेजेरजों दिनै क'क्राझार तितागुरि जौगाखां खोन्दोआव कमिउनिटि मेनेज ट्रेनिं सेन्टार बेखेवदों। मख'जाथावदि बे कमिउनिटि मेनेज ट्रेनिं सेन्टारनि गेजेरजों दानाय लुनाय, आसार बानायनाय बायदि बायदि ओनसोलारि आखाइनि हाबाफोरनि सायाव फोरोंथाय होनाय जागोन, जेराव सोलोंथाय लागिरिफोरनि थाखाय बेसेन नाङाजासे थानाय जानायनि राहाबो खालामनानै होनाय जादों। मुनलाइट मडेल क्लास्टार लेभेल फेडारेशननि दैदेननायाव दिनै सानजौफुआव बेखेवजानाय बे हाबाफारियाव 3 नं क'क्राझार विधानसभा बियाबनि एमएलए लरेन्स इस्लारिजों लोगोसे क'क्राझारनि जिल्ला बेंगिरि मासान्दा पार्टिन आइएसआ बेखेवनानै होयो। लोगोसे बिटिसिनि हेन्डलुम एन्ड टेक्सटाइल डिपार्टमेन्टनि सिएसडि दजेन्द्र कसारी, क'क्राझार डेभेलपमेन्ट ब्लकनि मावख'गिरि प्रकाश चन्दा, एएसआरएलएमनि डिपिएम बिचित्रा नार्जारी, पिएनआरडि क'र्डिनेटर अशोक गयारी मोनहाबो बाहागो लायो। हाबाफारियाव बेखेवगिरि महरै बाहागो लानानै बिथांखिनि सोमोन्दै माखासे बाथ्राफोरखौ मिथिहोयो एमएलए लरेन्स इस्लारिजों लोगोसे जिल्ला बेंगिरि मासान्दा पार्टिनआ। আজি আমি ইয়াত কোকৰাঝাৰ জিলাৰ CMTC ইনগ্ৰেট কৰিবলৈ আহিছোঁ। CMTC আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 100 ডে প্ৰগ্ৰামৰ আণ্ডাৰত এখন বহুত সুন্দৰ পদক্ষেপ লোৱা হৈছিলে। আইডিয়াটো এনেকৈ আছিলে যে প্ৰত্যেক ডিষ্ট্ৰিক্টত এখন CMTC হ'ব লাগে, মডেল CLF দ্বাৰা চলোৱা এখন ধুনীয়া CMTC, যাত মানে ট্ৰেইনিং চেণ্টাৰ হ'ব লাগে, ৰেচিডেঞ্চিয়েল ফেচিলিটিজ হ'ব লাগে, কিটচেন হ'ব লাগে, সা সুবিধা চব হ'ব লাগে। আৰু তাত আমাৰ SHG বাইদেউসকলে, আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে তাত ৰেগুলাৰ ট্ৰেইনিংছ কৰিব পাৰে। আৰু এপাৰ্ট ফ্ৰম ট্ৰেইনিংছ তেখেতে আমি CMTCৰ যি ফেচিলিটি আছে সেইটো ৰেণ্ট আউট কৰি এখন সুন্দৰ মানে ইনকাম জেনেৰেশ্যন এক্টিভিটি হিচাপে ল'ব পাৰে। চ' আজি আমি বহুত সুখী হৈছোঁ ইয়াত চাবলৈ পাই যে কোকৰাঝাৰত ইমান সুন্দৰ এখন CMTC উইদিন দ্য ব্লক ডেভেলপমেণ্ট প্ৰিমাইচেছ আমি ইনগ্ৰেট কৰিবলৈ পাইছোঁ। আৰু মই আমাৰ মডেল CLF, আমাৰ মুনলাইট মডেল CLFৰ বাইদেউসকলক মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোকে চাগে গম পায় যে এই চাৰ্লেমৰ আণ্ডাৰত বহুতখিনি নানান ধৰণৰ ট্ৰেইনিং হয়। আমাৰ বাইদেউসকলৰ কাৰণে ৰেগুলাৰলি ট্ৰেইনিং দিয়া যায়, IBCBৰ ক্ষেত্ৰত, জেণ্ডাৰ চেন্সিটাইজেশ্যনৰ ক্ষেত্ৰত বা ফাইনেন্সিয়েল ইনক্লুজনৰ ক্ষেত্ৰত বিভিন্ন নানান ধৰণৰ ট্ৰেইনিং হয় তেখেতসকলৰ। যি ৰেগুলাৰ ট্ৰেইনিংছ PNRDৰ আণ্ডাৰত হয়, সেইখিনি ট্ৰেইনিংছৰ সা সুবিধা যাতে আমাৰ বাইদেউসকলে পাব পাৰে। ভিতৰীয়া অঞ্চলৰ বাইদেউসকলেও আহি ইয়াত ধুনীয়াকৈ বুক কিপিং কেনেকৈ কৰিব লাগে, একাউণ্টিং কেনেকৈ কৰিব লাগে, আমি কি শিকিব লাগে ইন অৰ্ডাৰ টু ৰান এ ছাকচেছফুল বিজনেছ, সেইখিনি চব শিকিবলৈ যি সুবিধা আমি দিব পাৰোঁ বাইদেউসকলক দিবলৈ CMTCটো ছাজেষ্ট কৰা হৈছে। হোষ্টেল ফেচিলিটিজ, ইয়েছ, CMTCৰ আইডিয়াটো এনেকৈ আছিলে যে প্ৰত্যেক জিলাত এখন হোষ্টেল ফেচিলিটি থকা, ৰেচিডেঞ্চিয়েল ফেচিলিটি থকা মানে এনেকৈ ধৰণৰ এখন ইনষ্টিটিউশ্যন হ'ব লাগে, যি আমাৰ বাইদেউসকলে ধুনীয়াকৈ মানে উপায় মানে ইউজ কৰিব পাৰে।